এটা আপুনি বনোৱা ভিডিঅ' হয়নে আপুনি কিয় বনালে কিয় আমাক এতিয়া প্ৰশ্ন লাগে সেইটো কিয় বনালে এজন জাতীয় নায়কক অপমান কৰিবলৈ আপুনি সেইকণ অধিকাৰ ক'ত পালে আপোনাৰ অসমৰ জনসাধাৰণ অসমৰ খিলঞ্জীয়া ৰাইজ আপুনি মূৰ্খ বুলি ভাবিছে নেকি কেলে আমি নবহলাম শুনক আছুৰ এজন প্ৰেচিডেণ্টে মোলৈ ফোন কৰিছে আপোনালোকৰ অসমৰ সদৌ অসম অল আছাম ষ্টুডেণ্ট ইউনিয়নৰ তৰফৰ পৰা মোলৈ এটা ফোন কল আহিছে ফোন কলটো অহাৰ পিছত মোক কৈছে যে তুমি এই ভিডিঅ'টো বনাইছা আমি বুজি পাইছো তুমি এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনাইছা কিন্তু আমাৰ সংগঠনটোৰ গাত দাগ লাগিছে এইটোৰ কাৰণে মানুহে অলপ মানে বিপদে পৰিচালিত কৰি দিব ভুলকে ভাবিব গতিকে তুমি ইয়াৰ ওপৰত এটা ক্লাৰিফিকেশ্যন আমাক দিয়া আৰু এইটো সম্পূৰ্ণ যে তুমি ভুল কৰিছা সেইটো তুমি স্বীকাৰ কৰা তেনেকৈ মোক কৈছে এতিয়া যদি মই ভুল থাকিলে তেনেহ'লে মই এইটো স্বীকাৰ নকৰিলোঁ যে মই ভুল নাই কৰা বুলি কিন্তু সম্পূৰ্ণৰূপে মই ঠিক আছে আপোনালোকৰ কথা মই ৰাখিছোঁ কিন্তু মই সম্পূৰ্ণৰূপে স্বীকাৰ কৰি এটা ক্লাৰিফিকেশ্যন ভিডিঅ' দি মই সম্পূৰ্ণৰূপে অল আছাম ষ্টুডেণ্ট ইউনিয়নক মই চৰি কৈছোঁ ক্ষমা বিচাৰিছোঁ এইটো ভিডিঅ'লৈকে আছে আপোনাক এটা কথা কওঁ আপুনি যেতিয়াৰ পৰা আপোনাৰ ইউটিউবটোত আপুনি হেৰি কৰিছে তেতিয়াৰ পৰা আমি ফ'ল' কৰোঁ তেতিয়াৰ পৰা আপোনাক বহুত ফ'ল' গম পায়নে বহুত ভালকৈ চাওঁ ভাল বুলি ভাবোঁ কিন্তু বাৰে প্ৰতি আপুনি কিছুমান এনেকুৱা ধৰণৰ ভিত্তিত আপোনাৰ মানে কি বুলি ক'ম আৰু ক'বলৈতো ভাষা নাই নিশ্চয় আপুনি ৰ'ষ্টিং কেটেগৰীটো বুজি পাই চাগে কিন্তু আপুনি সম্পূৰ্ণ বেছি কৰিবলৈ গৈ আপুনি অসমৰ জাতীয় নায়ক এজনক আজি কৈছে আজি কাইলৈ কাৰোবাক ক'ব আপোনাক যদি প্ৰত্যেকটো ক্ষেত্ৰত ৰেহাই দিয়া হয় এজন ভুল কৰা ভুল মানুহে হাজাৰবাৰ নকৰে ভুল কৰাৰ পাছত ভুলৰ শুধৰণি হয় কিন্তু বেছি ভুল কৰাৰ পাছত কিন্তু শুধৰণি নহয় সেইটো মনত ৰাখিব আপুনি প্ৰত্যেক দিনাই আপোনাক দেখি আহিছোঁ প্ৰত্যেক ক্ষেত্ৰতে আপুনি এনেকুৱা কৰি আহিছে কি পায় আচলতে এইবোৰ কৰি কি পায় আপুনি ইমান অতিৰঞ্জিত কৰি আপুনি কি পায় কি পায় মই ভাৰতৰ বিপদে পৰিচালিত কৰিবলগীয়া বাক্য এটা শব্দ মোৰ মুখেৰে উচ্চাৰণ কৰা নাই নাই আপুনি হয়তো মোৰ চেনেলটো সম্পূৰ্ণকৈ চোৱা নাই বা মোৰ ভিডিঅ'সমূহ চোৱা নাই এজন ব্যক্তিও নাই চোৱা নেকি তেতিয়াহ'লে মানুহৰ ফিডবেকবোৰ পঢ়া নাই চাগে আপোনালোকে নিশ্চয় এইটো কাৰণে গম পোৱা নাই কিছুমানে ভাল পায় চব মানুহ অসমৰ জনসাধাৰণৰ লুৰিণজ্যোতি গগৈৰ ওপৰত মই ডাইৰেক্টলি কোনো ধৰণৰ এনেকুৱা বেয়া ভিডিঅ' বনোৱা নাই কিন্তু ফেচবুকত অলৰেডি ট্ৰল কৰি আছে মই সেইসমূহৰ ওপৰত মাতি মতা নাই ফেচবুকত অলৰেডি ট্ৰল কৰি আছে সকলোৱে কিমান লেতেৰা গালি দি আছে ইমান বেয়া শব্দ কৈ আছে তেনেকুৱা ধৰণৰ শব্দ কিন্তু মই মোৰ ভিডিঅ'ত ইউজ কৰিছোঁ আজিলৈকে নাই কৰা কিমান বেয়া শব্দ লৈ ছাত্ৰ সন্থাক গালি দিয়ে তাত মই ৰিপ্লাই কৰিছোঁ যে ছাত্ৰ সন্থাক লৈ এনেকুৱা মন্তব্য কিয় দাখিল কৰিছ বুলি কিমান বেয়া শব্দ লৈ আজিও আপুনি চাৰ্চ কৰক আছু পেজখন অল আছাম ষ্টুডেণ্ট ইউনিয়নৰ তাত আপুনি লুৰিণজ্যোতি ডাঙৰীয়া সেইদিনাখন দিয়া লাইভ ভিডিঅ' আছিলে বা ভিডিঅ'টো আছিলে তাৰ কমেণ্টখিনি আপুনি পঢ়ক এটা যদি ভাল কমেণ্ট পায় আপুনি মোক কওক মই আজি ইউটিউব এৰি দিম কিন্তু সেইখিনিৰ ওপৰতো মই আজিলৈকে একোৱে মাত পতা নাই কাৰণ সেইটো এটা তেওঁলোকৰ ব্যক্তিগত কথা মই মাত্ৰ এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে সম্পূৰ্ণ ভদ্ৰতাৰে সম্পূৰ্ণ ভালভাৱে মই ভিডিঅ'টো বনাইছোঁ তাৰ ওপৰঞ্চি মোক তেওঁলোকে ক'লে যে হয় ভিডিঅ'টোৰ কাৰণে আমি বেয়া পাইছোঁ ঠিক আছে তেনেহ'লে যদি বেয়া পাইছে চৰি মই ভিডিঅ' প্ৰাইভেট কৰি দিছোঁ ভিডিঅ' মই লগালগ প্ৰাইভেট কৰিছোঁ ভিডিঅ' আপলোড হোৱাৰ প্ৰায় আধা ঘণ্টামানৰ পাছতে মোলৈ ক'ব লাগিছে প্ৰায় 6,000 মান ভিউজ গৈছে আৰু তেতিয়ালৈকে তাৰপিছত প্ৰাইভেট হৈ গৈছে ভিডিঅ' আজি প্ৰাইভেট হৈ আছে আজিলৈকে ভিডিঅ' পাব্লিছ হোৱা নাই সেইটো ক্ষেত্ৰত মোৰ কেনেকৈ মই পাব্লিছ নাই কৰা হয়তো বহুতে ডাউনলোড কৰি ল'লো ন তেতিয়াই ডাউনলোডিং হৈ পিনে তেতিয়া মানুহে আপলোড কৰিছে আপুনি কৰিব লাগে কিয় সেইটো ভুল আছিলে সেইকাৰণেতো মই সকলোকে চৰি ক'লো ন আপুনি কথা এটা আপুনি ভিডিঅ'টো বনোৱা ঠিক আছে মানিছোঁ কিন্তু আপুনি কা আন্দোলনটো কেলৈ বনাইছিলে কাৰণ কা আন্দোলন আপুনি জানে অসমীয়া জাতিৰ ওপৰত সেই আন্দোলনৰ ওপৰত তীব্ৰ প্ৰভাৱ পৰিছিল কাৰণ সেই বস্তুটোৱে ফেচবুকত বৰ্তমান চলি আছে ফেচবুক পেজখন খোলক আপুনি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যিটো য'তে ভাষণ দিছে ত'তে তলত কমেণ্ট কৰিছে আপুনি এতিয়াহে সাৰ পালে নেকি আপোনাৰ সময় এতিয়াহে হ'ল নেকি আপোনাক কৰোণাই পালে নেকি এনেকুৱা ধৰণৰ কমেণ্টসমূহ আছিল সেইসমূহ আছিল মই তাত গৈ গালি দিছোঁগৈ ঠিক আছে মই তাত গৈ গালি দিছোঁ গালি দিয়া সময়ত যে তাৰ পাছত মই ৰিটাৰ্ণ আহি মানুহখিনিক যে বুজাইছোঁ এইটো ধেমেলীয়া ভিডিঅ' হয় ইয়াত কোনো ধৰণৰ আছুৰ যে কোনো ভুল নাইকিয়া এনেকুৱা ধৰণৰ কোনো প্ৰভাৱ পেলাব পৰা নাই আজিলৈকে সেই বস্তুটো বুজাবৰ কাৰণে সেই ভিডিঅ'টো ক্ৰিয়েট কৰা হৈছে আৰু গতিকে সেইটো বস্তুটো বুজি লৈ আপোনাৰ ঘৰত ক'ব লাগে যিকেইটা তোমাৰ ক্লিপ আছিলে ক্লিপকেইটা কা আন্দোলনৰ ক্লিপ হয় ঠিক আছে তুমি তাত যিকেইটা লিৰিক্স লিখিছা সেইকেইটা কা আন্দোলনখনক ইটিকিং কৰিছে তুমি যদি ভাল মগজুৰে তুমি এজন সুস্থ নাগৰিক হিচাপে আছুৰ মঞ্চ পৰা যদি তুমি চোৱা নহয় তুমি কা আন্দোলনটোক ইটিকিং কৰি লিৰিক্সকেইটা লিখিছা ঠিক আছে কথা হ'ল তাত আৰু তাত বেলেগ কোনো হোৱা নাই লুৰিণ দা সোমাইছে
লুৰিন্দা সোমাইছে সেইটো কাৰণে আমি কৈছো এজন জাতীয় নেতাক তুমি তেনেকে অপমান কৰিবলৈ অধিকাৰ অপমান নাই কৰাৰ আপোনাৰ। লগতে তুমি কা আন্দোলনত কেজন শ্বহীদ হৈছিলে তুমি জানা নাই কেইজন চলিছে কেজন শ্বহীদ হৈছিলে তুমি জানা নাই 5জন শ্বহীদ হৈছে। 6জন শ্বহীদ হ'ল তেওঁলোকৰ ভালকে কৰিবা। ঠিক আছে মোৰ ভুল হ'ব পাৰে কাৰণ ভুল হৈ যাব পাৰে ভুল নিশ্চয়বা। মানুহৰ হয় প্ৰত্যেক দিনে এটা এটা ভিডিঅ' নিশ্চয়বা। বনোৱা তো মাথাটো অলপ বেলেগ মাথা হয় ন নিশ্চয়বা মোৰতো কাম য'তে ত'তে ঘূৰি ফুৰা কাম নহয় ন নিশ্চয় নিজে ভুল সদায় এটা কৰা এটা lyrics ভুল লিখাৰ কৰাৰ মোৰ বহুত পাছত কাম থাকে। নিজৰটো ভুল শুদ্ধ বুলি যেতিয়া শুনক মই চৰি কৈছো সম্পূৰ্ণৰূপে মোৰ যিখিনি ভুল আছিলে তাৰ ওপৰত মই চৰি কৈছো কিন্তু আপোনালোকে আমাক লিখিত বিষয়টো লাগিব। আপোনালোকে বেলেগ হাতলৈ গৈছে আমাক ন লিখিত লাগিব। দোষটো মই লিখিত কি মই লিখি দিম লাগিলে যেনেকুৱাই নহওক চহী কৰি দিম কোনো কথা নাই কিন্তু আপোনালোকে কথাটো বিপথে পৰিচালনা নকৰিব যিটো ক্ষেত্ৰত আছে চাওক আপোনালোকে নিশ্চয় পঢ়া শুনা মানুহ গতিকে আপোনালোকে বুজি পায় আচলতে কোনটো সত্য কোনটো অসত্য গতিকে আপোনালোকে কথাটো বিপথে কিয় পৰিচালিত কৰি আছে সেই মগজটো লৈ এতিয়া তোমাক আমি ইয়ালে মাতি সেইটোৱে ঠিক আছে আপোনালোকে এই মগজটো লৈ সেইটোৱে লৈ বিচাৰ কৰিবৰ কাৰণেই ইয়ালে মাতি ঠিক আছে আছে। ডাঙৰ ডাঙৰ কথা নকবা তুমি সেই টপিকটোৰ ওপৰত আপোনালোকে নাই, বেছি ডাঙৰ ডাঙৰ কথা নাই নকবা। কৰা। কথা কিয় ক'ব? লাউড ভইচ নাই নাই, আপোনাৰ যিহেতু ভুল হৈছে। মোৰ ভিডিঅ'ত আছে মোৰ লাউড ভইচটো বুজি পাই চাগে মই কিমান ডাঙৰ কথা আপোনাৰ হ'ব ভুল দিয়ক হৈছে। সম্পূৰ্ণ মই গালি বেল ভইচত কথা পাতি আছোঁ আপোনাৰ ভুল হৈছে বেছি ডাঙৰ ডাঙৰ কথা নিদিবা কথাবোৰ অকণমান মানে যুক্তিসংগত কথাবোৰ ক'লে ভাল লাগে ন বাকী আমি অযৌক্তিকৰ কথা কৈ আছো নেকি? অযৌক্তিকৰ কথা আমি আপোনালোকে অসমীয়া লৈ কথা কৈ গৈছে আছো কি বাহিৰলৈ লৈ অযৌক্তিকৰ গৈছে কৈ আছো বিষয়টো নেকি? কথাত কথা বাঢ়ি যায় হ'ব বিষয় হৈ আছে ক'ৰবাত শুনিছে নাই আমি অযৌক্তিকৰ কথা কৈ আছো নেকি? এতিয়া ইমানকেইটা মানুহ আহিছে ইয়াত লখিমপুৰ ছাত্ৰ সন্থাত ময়ো ঠিক আছে কৰ্মকৰ্তা হয় সম্মানিক নিশ্চয় চিনি পায় যদুমণিক চিনি পায় তেওঁলোকক সোধক হয় নেকি তেওঁলোকৰ নিশ্চয় কাষতে থকা প্ৰত্যেকটো প্ৰগ্ৰেমত তেওঁলোকৰ সৈতে মই না আপোনাৰ মানে লেভেলটো নকমেই মানে লেভেলত নাই ওপৰতে থাকিব ন আপোনালোকে খালি জোখতকৈ বেছি কৈ আছে কথা না আপুনি কৈ হ'ব সেইটো আমিয়ে কৈ আছো কোনে জোখতকৈ বেছি কিবা কমোৱাই কাৰণে ইয়াত কোনে জোখতকৈ বেছি কৰিলে সেইটোৱে মই শুনক আপোনালোকে মই তাত চৰি কৈছো না জোখতকৈ বেছি কোনে কৰিলে জোখতকৈ বেছি পৰিস্থিতিটো আপুনি হ'ল বুলি ক'লো তাৰপিছত আকৌ